Hello guys, Namaskar and welcome back to my YouTube channel. যিসকল ব্যক্তিয়ে অলৰেডি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে আৰু মোৰ ভিডিঅ'সমূহ চাই তেওঁলোকক বহুত বহুত থেংক ইউ। কি খবৰ সকলোৰে, আশা কৰোঁ ভালেই আছে আৰু সকলোকে মোৰ তৰফৰ পৰা ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ যাতে নতুন বছৰটো সকলোৰে ভালে যায়। তো সকলোৱে জনাবচোন আপোনালোকৰ বিহুটো কেনেকুৱা গৈছে। সো আজি হৈছে মানুহৰ বিহু। তো এতিয়া অলমোষ্ট টাইম হৈছে 9:30। মই উঠিলোঁ 9টা মানতে। তো উঠি কৰি ফ্ৰেছ হ'লোঁ। তো এতিয়ালৈকে একো খোৱা নাই, খাম আৰু চাহ। তো সেয়ে ভাবিলোঁ আজি দিনটো ব্লগ কৰোঁচোন, কি নহয় দিনটোত। তো এতিয়া অলপ পাছতে আমাৰ ওচৰৰে আলহীও অহা কথা আছে বিহু খাবৰ কাৰণে। তো দেখুৱাম আপোনালোকক, চিনাকি কৰাই দিম। তো সেয়াই দিনটো আৰম্ভ কৰা হওকচোন, বলক। কালিও ভাবিছিলোঁ ব্লগ কৰোঁ বুলি, বাট ব্লগ কৰা নহ'লেই। এইবাৰ একদম 1.5 মাহৰ মূৰত ঘৰলৈ আহিছোঁ। তো এনেকৈ আহি এতিয়া ভাবিলোঁ আৰু ব্লগ নকৰিলোঁ আৰু তেনেকৈ কিবা কিবি কথা বতৰা পতাত মিলি থকা গ'ল, বিহু বুলি কিবা কিবি কাম হ'ল। তো সেয়াই আৰু কালি বিহু খাব গ'লোঁ ওচৰৰে ঘৰত। কালি একদম মানে অপেনিং কৰি দিছোঁ আৰু বিহুবাৰ। তো আজি আহিব, মই আহিলোঁ উৰুকাৰ দিনাখনেই। এবাৰ একদম দীঘলীয়া মানে ইমানো বেছি নাহে আৰু 5 দিন থাকিম আৰু বহুত দিনৰ মূৰত আহিছোঁ। আগতে গৈ মানুহৰ মূৰত আহিলে ভাল লাগে। ভাবিছিলোঁ অলপমান বেছি থাকিম, বাট কৰিব ছুটি পোৱা নাযায় ন। তো সেই আৰু 5 দিন থাকিম, মানে বিশেষ যামগৈ আৰু। তো সেই চাই দিব ভিডিঅ'টো গাইজ। আৰু ফাইনেলি কমেও 15 দিনমানৰ পাছত চাগে আজি বতৰটো অকণমান ভাল দেখিছোঁ, ৰ'দটো ওলাইছে। কালিও বাৰু ওলাইছিলে, কালি কিন্তু পিছবেলাহে ওলাইছে, অলপমান ওলাইছে, ইমানো খাছ নহয়। ৰাতিপুৱাটো অলপ বৰষুণেই দিছিল। চ' এইবাৰতো ইমান 2 বছৰৰ মূৰত বিহু পাতিব পাইছোঁ, কৰোণা নাই। চ' এইবাৰ বতৰে চব বন্ধ নকৰিলেই হ'ল আৰু। চ' ভগৱানৰ ওপৰত কথা আৰু বতৰৰ ওপৰত কথা, প্লিজ ভগৱানে এইবাৰ বিহু প্ৰগ্ৰামবোৰ বন্ধ নকৰিবা। আৰু আমাৰ ইয়াতো আছে 3 দিনীয়া, 16, 17, 18 হ'বলা। মেবি কাইলৈ মুকলি বিহু আছে হ'বলা। তো ভাবিছোঁ যদি বতৰ ভালেই থাকে যাম, চাই আহিম। আৰু বিহুৰ বতৰটো বিহু চাবই লাগিব ন, অভিয়াছলি অসমীয়া মানুহ যেতিয়া। আমাৰতো প্ৰাউড হয় আমাৰ বিহুটো। তো সেয়াই নিশ্চয় যদি কাইলৈ যোৱা হয়, মই একচুৱেলি ফাইনেল নহয় আজি নে কাইলৈ কোনদিনাখনেই হয় মই ব্লগটো কণ্টিনিউ কৰিম। মানে এইটো ব্লগৰ লগতে সেইটো মই এড কৰি দিম, তো আপোনালোকেও চাব পাৰিব। তো লৈ যাম সকলোকে বিহু চাবলৈ। শুনিছোঁ বোলে মানে বহুত বেলেগ জেগাৰ পৰা বিহু দল মাতিছে। তো মুকলি বিহু হ'ব আৰু তাৰ নেক্সট দিনাখন এদিন দীপলিনা আহিব আৰু এদিন দীক্ষু আহিব বুলি শুনিছোঁ। তো সেয়াই দেখা যাব। মই বাৰু ৰাতিৰ প্ৰগ্ৰাম চাবলৈ নাযামেই, মই জাষ্ট মুকলি বিহুটো চাবৰ কাৰণে যাম। আৰু ৰাতি আকৌ এনেই ইমান দূৰ যাবলৈ মন নাই আৰু। সেইটো প্ৰগ্ৰাম চাগে বাকীবোৰ গুৱাহাটীতে চোৱাগৈ হ'ব আৰু ইয়াতে ৰাতিখন নাযাওঁ। তাতে বতৰৰ কোনো গেৰাণ্টি নাই ন, যদি ঘপছে বৰষুণ আহি যায়। তো দিনৰ বিহুটোৱে চাম আৰু মুকলি বিহু ভাল লাগিব চাই পেলাই। তো আপোনালোকেও চাব পাৰিব, মই ভিডিঅ' কৰিম নিশ্চয়। তো সেয়াই গাইজ, চাই থাকিব ভিডিঅ'টো। বাই দ্য ৱে আৰু এটা কথা, মইতো আপোনালোকক মোৰ মাক চিনাকি কৰি দিয়েই নাই। ইমান দিন হ'ল চেনেলটো খোলা, এটলিষ্ট এতিয়া 1 বছৰে হ'ব হ'ল বাৰু। ইমান গ্ৰ' কৰা নাই চেনেলটো, হ'লেও আৰু তো ভাবিলোঁ এইটো ব্লগত মাক চিনাকি কৰাই দিওঁ। কালি মাক কৈছিলোঁ, মায়েতো একদম ডাইৰেক্ট মানা কৰিছে যে নাই নাই দেই, মোক ব্লগত একদম নুলিয়াবি, মই এইবিলাকত ওলাব নাই। কিন্তু তথাপিও পতাই কৰি উলিয়াব লাগিব ন, পটোৱাটো মোৰ দায়িত্ব। চ' আজি ট্ৰাই কৰিম উলিয়াবৰ কাৰণে। তো চাই থাকিব, মোৰ মাৰ লগতো চিনাকি কৰি দিম, ঠিক আছে। আৰু ঘৰত হ'ল মা আৰু ময়েই, তো মাকে চিনাকি কৰাই দিম। তো চাই থাকিব গাইজ, মোৰ মাদাৰ ইণ্ডিয়াক দেখুৱাই দিম। চ' গাইজ এতিয়া গা পা ধুই ব্ৰেকফাষ্ট কৰি মেলি ৰেডি। তো এতিয়া ৰখি আছোঁ আলহী অহালৈ। বা ঘৰলৈ অহা বুলি ক'লে ন, মোৰ একদম মনটো খুৰখুৰাই থাকে, কেতিয়া আহে কেতিয়া আহে। কাৰণ যিহেতু অকলে থকা ন, তো মানুহ আহিলে ভাল লাগে আৰু। যিহেতু টাইম পাছ কৰিবলৈতো বেলেগ কোনো নাই, আলহী অহা বুলি ক'লে অকণ মনটো ভাল লাগি থাকে, তাতে আকৌ বিহুৰ বতৰ। আৰু চ' এইখন গাইজ মোৰ বেকগ্ৰাউণ্ডটো ইগন'ৰ কৰিব হা, মানে এইটো মোৰ কলাকাৰী হয়। মই এইটো কৰিছিলোঁ, মানে মোৰ লগৰ এজনী আছিলে, তাই মানে ৱাল পেইণ্টিং কৰিছিলে আগতে। তো তাইকে মানে দেখি পেলাই ময়ো ট্ৰাই কৰি চাওঁচোন, কিন্তু ইমান বকবাছ হ'ল। মই গম পালোঁ যে হাই মোৰ দ্বাৰা নহ'ব, এইটো মোৰ কাম নহয়। চাওক না কি খেচৰামি কৰি পেলালোঁ। ইমান ধুনীয়া আছিলে, একদম ক্লিন হৈ আছিলে ৱালখন। এফালে বাৰ্ডছ,
ভালে ফুল এই বাচ্চা ল'ৰা ছোৱালীও চাগে পেইণ্ট কৰিলে মোতকৈ চাগে বেটাৰ কৰিব তো সেই আহিব চাগে এতিয়া কাৰণ 11:30 মানত আহিম বুলি কৈছিলে তো আহিব চাগে এতিয়া অলপ ৱেইট কৰোঁ আহালে লেটছ ৱেইট গাইজ তো আমাৰ বিহু খোৱা আলহী আহি গ'ল তো এতিয়া আপোনালোকক চিনাকি কৰাই আছোঁ ৰ'ব চাই থাকিব চ' এয়া হৈছে আমাৰ বিহু খোৱা আলহী তো এয়া হৈছে নামটো কৈ দিয়ক আপোনাৰ নামটো কওক অঁ আৰু এয়া হৈছে ডাঙৰ বোৱাৰী পাখি গায়ন আৰু এয়া হৈছে মাজু বোৱাৰী পূজা গায়ন তো সেয়া আমাৰ ইয়াত বিহু খোৱা পৰ্ব চলি আছে তো এয়া তিলপিঠা মায়ে বনোৱা এয়া ঘৰত বনোৱা নিমকি তাৰপাছতে কেক লাডু পিঠা আৰু বুন্দিয়া লাডু আৰু এয়া গাখীৰ চাহ তো সেয়াই আৰু দেখুৱাই আছে চাই থাকিব এতিয়া খাবলৈ ষ্টাৰ্ট কৰিছে আৰু খোৱা খোৱা লাষ্টটো কৰিবা চবেই আৰু এয়া আমাৰ কুল শাহু দেই একদম আৰু এইজনী মোৰ মা তো খোৱা খোৱা তো এয়া আমাৰ আলহীৰ কাৰণে মোৰ ছেকেণ্ড আইটেম আহি গ'ল তো এয়া হৈছে লুচি তাৰপাছতে কাবুলী বুটৰ ঘুগুনি অমলেট আৰু এইটো ৰসগোল্লা মিঠাই তো এইফালে কৈ দিয়ক যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে সাগৰিকা বৰা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চ' এতিয়া আলহীৰ লগতে ময়ো খাই লওঁ আৰু তো খাই কৰি পেলাই আপোনালোকক লগ পাই আছোঁ তো ব্লগটো কণ্টিনিউ চাই থাকিব বাই বাই গাইজ হুঁচৰি পাৰ্টি এটা আহিছে সৰু সৰু ল'ৰাবোৰ আমাৰ ইয়াৰে দেখুৱাই আছোঁ নাচনী নাই লাঞ্চ কৰি মেলি এতিয়া অলপমান ৰেষ্ট কৰি ফ্ৰী হ'লোঁ আৰু এতিয়া মই গৈ আছোঁ আমাৰ ওচৰৰ ভণ্টি এজনীৰ ঘৰত তো তাই মানে আজি মোক মেকআপ কৰিব কি মেকআপ কৰিবি তই লুকটো কি হ'ব আজি আচ্ছা বিহুৰ স্পেচিয়েল মানে বিহুৰ মেকআপ কৰিব আৰু মুগাৰ কাপোৰ পিন্ধি পেলাই তো এতিয়া গৈ আছোঁ মেকআপটো লওঁগৈ তাই মানে নতুনকৈ মেকআপ শিকি আছে তো অলপমান মানে মোৰ ওপৰত এক্সপেৰিমেণ্ট কৰিব তো ময়ো তাকে চাওঁ কেনেকুৱানো মেকআপ কৰে বাইদেৱে মোক আজি চাওঁগৈ তো সিহঁতৰ ঘৰত গৈ আছোঁ ইয়াৰ লগতে মোৰ ব্লাউজটো লৈ আহিছোঁ পিন্ধিবৰ কাৰণে কাৰণ মোৰ কাৰণেতো সিহঁতৰ ব্লাউজ নহ'বই তো সেয়া বাকী কাপোৰ সিহঁতৰ থাকিব এতিয়া গৈ আছোঁ ব'লক দেখাম কেনেকৈ কি মেকআপ কৰে তাই মেকআপ ষ্টাৰ্ট কৰিছে আৰু এতিয়া মোৰ মুখখন মইশ্চাৰাইজ কৰি লৈছে মেকআপ কৰাৰ আগতে তো তেতিয়া অলপমান লুকটো ভাল আহে তো সেইকাৰণে সেয়া কৰি লৈছে তো গাইজ এতিয়া মই অলমষ্ট ৰেডি হৈ গৈছোঁ আৰু মেকআপ টোটেলি হৈ গ'ল কৰা খোপা চোপা বনা হৈ গ'ল তো খোপাত এয়া ফুলো মাৰি দিলে তো এতিয়া কাপোৰটো পিন্ধিব বাকী আছে ব্লাউজটো অলৰেডি পিন্ধা হৈ গ'ল এতিয়া চাদৰখন আৰু মেখেলাখন পিন্ধিব বাকী আছে পিন্ধাৰ পিছতে মই টোটেলি ৰেডি আৰু তো দেখাই আছোঁ আপোনালোকক ফাইনেল লুকটো গাইজ চাই থাকিব জাষ্ট ওপৰখিনি বাকী গোটেই কষ্টিউমটো দেখাই আছোঁ দিয়াচোন উঠাই দিয়াচোন এইখিনি কমেণ্ট বক্সটো যাব কমেণ্ট কৰি কেনেকুৱা লাগিছে মোক দেখিবলৈ তো হেল্ল' গাইজ তো এয়াই হৈছে মেকআপ আৰ্টিষ্ট যোনে মোক এইটো লুক ক্ৰিয়েট কৰি দিছে নামটো কৈ দে লিজা বৰা তাই এতিয়া গুৱাহাটীৰ এথিনিয়াত শিকি আছে কমাৰ্চ পইণ্টৰ ওচৰত যোনখন আছে এথিনিয়া তাতে তাই শিকি আছে তো এতিয়া কিমান দিন কমপ্লিট হ'ল 8 মাহ হৈছে আৰু কিমান দিন বাকী আছে 4 মাহৰ কোৰ্চ আছিলে হ'ব এতিয়া আচ্ছা তো তাই এতিয়া শিকি আছে তো সেয়া মোৰ ওপৰত এপ্লাই কৰি চালে এক্সপেৰিমেণ্ট কৰি চালে কেনেকুৱা হয় তো মইতো ভালেই দেখিছোঁ ভালেই কৰিছে তো সেয়াই আৰু ভাল লাগিছে মোৰ লুকটো বিহুৰ কাৰণে বিহুৰ এটা স্পেচিয়েল লুক ক্ৰিয়েট কৰি দিছে তো থেংক ইউ লিজা আৰু আশা কৰোঁ এনেকৈ যদি তাতে কি বকিলোঁ আৰু আশা কৰোঁ তাই এনেকেই যাতে ধুনীয়াকৈ কাম কৰি যায় ভাল লুক ক্ৰিয়েট কৰি যায় তথাস্তু ওকে ঠিক আছে মোৰ বিয়াৰ কাৰণেও তোকে পাতিব আৰু চিন্তা নকৰিবি যদি আৰু কৈ আছে পাগলৰ যদি
হেল্ল' গাইজ, তো এতিয়া আমি গৈ আছোঁ মামাহঁতৰ ঘৰত। তো ফাৰ্ষ্টত চাগে মামাহঁতৰ ঘৰত যাম, তাৰপাছত খুৰাহঁতৰ ঘৰত যাম, মানে কিবা এটা কৰিম আৰু হয় ফাৰ্ষ্ট খুৰাহঁতৰ ঘৰত যাম নহয় মামাহঁতৰ ঘৰত যাম। তো মামাহঁতৰ ঘৰত ভাত খোৱাকৈ মাতিছে আৰু ছবি হোৱাৰ কাৰণে বহুত দিন যোৱাও নাই, ভাবিলোঁ খুৰাহঁতৰ ঘৰৰ পৰা গৈ আহোঁ। এতিয়া মা আৰু মই ওলাইছোঁ যাবৰ কাৰণে, তো ব'লকচোন গৈ থাকোঁ। ঘৰৰ পৰা খুৰাহঁতৰ আৰু আমাৰ মামাহঁতৰ ঘৰলৈ বেছি দূৰ নহয়, 1.5 কিলোমিটাৰমান হ'ব চাগে ডিষ্টেঞ্চ। চ' খোজকাঢ়ি আহি আছোঁ আৰু যিহে ৰ'দ, বাপৰে! এইকেইদিন বৰষুণ দি মানে সাংঘাতিকভাৱে ৰ'দ ওলাইছে এতিয়া। এইটো মুখখন দেখাই দিয়া, মুখখন দেখাই নামটো কৈ দিয়াচোন তোমাৰ নামটো কৈ দিয়া, তোমাৰ নামটো তুমি কোন ক্লাছত পঢ়া? প্ৰথম শ্ৰেণী। স্কুল আহিলোঁ। কোৱাচোন তুমি কি চাই ভাল পোৱা? কাৰ্টুন চাই ভাল পোৱা তুমি? এতিয়া কোনখন কাৰ্টুন চাইছো? কি নাম এইখনৰ? এইটো হৈছে আমাৰ মামাৰ ল'ৰাটো। ই বহুত খটাখট, একদম উৎপতীয়া ল'ৰা, বহুত অত্যাচাৰী। দাঁতকেইটা দেখাইছোঁ, দাঁতকেইটা। তোমাৰ দাঁত সৰা নাই ন? নাই সৰা। মোৰ সৰিলে কেতিয়াবা। মই এতিয়া চব বুজি গ'ল। নাই সৰা, দাঁত আছে চা। ফাৰ্ষ্ট মামাহঁতৰ ঘৰত গ'লোঁ, ভাত পানী খাই খুৰাহঁতৰ ঘৰত গ'লোঁ আৰু বেছিমান ব্লগ কৰি নাথাকিলোঁ আৰু। চ' আপোনালোকক যে কৈছিলোঁ মই প্ৰগ্ৰেম চাবলৈ যাম, তো তাতো যোৱা নহ'লে আৰু মোৰ, চ' ভিডিঅ' কৰা নহ'ল। তো সিমানেই আছিলে আজিৰ ব্লগটো। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, আকৌ লগ পাম এটা নতুন ব্লগৰ সৈতে।